নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনজে ইউটিউব চেনেললৈ। আজি আমি লক্ষীপুৰ পিএছৰ পৰা ইফালে যেটো আমাৰ আসাম মেঘালয় বৰ্ডাৰ হয় তাৰে এখন গাঁও পানীচালি বুলি এখন গাঁও আছে। তালৈকে আমি সাইকেল ৰেলী কৰি যাম। লগতে আমাৰ বহুখিনি আমাৰ ষ্টাফ আছে, সকলোৱে মিলি আমি তালৈকে সাইকেল ৰেলী কৰি যাম আৰু তাতে গৈ আমাৰ বহুখিনি প্ৰগ্ৰাম আছে। সো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গোটেইখিনি আপোনালোকে দেখা পাব। সো এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা স্কিপ নকৰাকৈ শেষলৈকে প্ৰায় ৮-৯ কিলোমিটাৰ মান আমি সাইকেল মাৰিলোঁ। সকলোৰে অলপ ভাগৰ লাগিছে, তথাপিও আমি যাব লাগিব তালৈকে। অলপ কষ্ট কৰি হ'লেও যাব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আমি আমাৰ ডেষ্টিনেশ্যন এৰিয়াটো পাই গ'লোঁ। ইয়াতে আহি অলপমান আমাৰ সকলোৱে অলপ পিটি কৰিব, অলপ এক্সাৰচাইজ কৰিব। এক্সাৰচাইজ কৰাৰ পিছে আমি আমাৰ সকলোৱে অলপমান ফুটবল খেলিব। প্ৰায় 10-15 মিনিটমান ফুটবল খেলিব।